মই হেনক প্লিজ আগবঢ়া মাৰিব জয় জগদেৱ জয় মহাদেৱ জয় জগদেৱ মই পবিত্ৰ ক্ষণত মোমাই তামুলী বৰবৰৰ পুত্ৰ লাচিতে প্ৰতিজ্ঞা কৰিছো যে যি হেংগাম থাপি স্বৰ্গদেৱে মোক এই মৰ্যাদা প্ৰদান কৰিলে সেই মৰ্যাদা অক্ষুণ্ণ ৰাখি মোৰ দেশৰ অন্তিম কবি ৰক্ত থকালৈকে মই এই অসমীয়া আইন ৰক্ষা কৰি যাম। এই হেংগামৰ প্ৰকোপত মোগলৰ ডিঙি কাটি লুইতৰ বুকুত উফৰি পৰিব। এই হেংদাঙে মোগলক কচু কটাদি কাটিল আৰু এই হেংদাঙৰ প্ৰকোপতেই বংগোপসাগৰত ৭০ গুণিতেৰে ৰাঙলী হৈ পৰিব। মোৰ এই অসম দেশত ৭০ কোনো স্থান নহ'ব। নিৰ্মাণ কাৰ্য এতিয়াও সম্পূৰ্ণ হোৱা নাই কিয়? ইহঁতো তেজ ভগৱানে গঢ়া মানুহ, সেয়েহে বোলো অলপ জিৰাকতে ৰ আকৌ কামত অগ্ৰসৰ হবি। মই কিহৰ বাবে পলম হৈছে সোধা নাই মামা, কিন্তু ইমান গুৰুত্বৰ কামত অৱহেলা কৰাৰ সাহস কেনেকৈ কৰিলে? অলপ ৰবাহে ভাগিন, খং কৰি নাথাকিবা, অলপমান জিৰাই সদায় ল'বলৈ দিয়া, তাৰ পাছত আকৌ কামত লাগিব। দেশৰ দুৱাৰ দলিত দেশৰ কাল বতৰো, আৰু আজিৰ ৰাতিৰ ভিতৰতে যদি গড় নিৰ্মাণ কৰা নহয় তেন্তে আমি মোগলক পৰাজয় কৰিব নোৱাৰিম। এই কথা আপুনি ভালদৰে জানে মামা, কিন্তু আপুনি গড় নিৰ্মাণ কাৰ্যত অৱহেলা কৰি এনেদৰে ভাগৰ বিনোদন কৰি আছে, আৰু বনুৱাসকলকো আপুনি গড় নিৰ্মাণ কাৰ্যৰ পৰা বিৰত ৰাখিছে। তোমাৰ দৰে কৰ্তব্যত অৱহেলা কৰা আৰু কামত ফাঁকি দিয়া বিষয়াৰ বাবে মই দিম এতিয়া উচিত প্ৰত্যুত্তৰ। দেশত মই মোমাই নামৰ